পানী এগিলাচ লৈ আহা ঐ বোলো কি হ'ল পানী এগিলাচ নানা কিয় হে গৈছো ৰব লক এই বাবু ক'ত গৈছে কতবা ওলাই গৈছে গম নাপাও ল'ৰাটো ক'ত গৈছে তুমি নাজানা এই ঘৰখনত কি মুৰাডাল কৰি থাকা হে তুমি ঘৰত কি কৰি থাকো মই জানো আপুনি কি জানিব আপুনি আপোনাৰ কথা চিন্তা কৰক মোৰ আৰু মাইনাৰ কথা চিন্তা নকৰিলে হ'ব ইয়া ল তাই ক'ত গৈছে তাই স্কুলত গৈছে স্কুলত গৈছে তাইকতো মই স্কুলত যাব মানা কৰিছিলো কি কৰিব হা স্কুলত যায় কি কৰিব পঢ়ি শুনি ডাঙৰ মানুহ হ'ব এনে গোটেই ডাঙৰ মানুহ হ'ব তাই যদি হোটেলৰ কামত নাযায় মোক খৰচা বহন কোনে কৰিব হা তই কৰিবি হা চালি তই কৰিবি মোৰ খৰচ বহন তোক আজি মই দুখ পাইছো এৰি দিয়ক এৰি দিব লাগে হা এৰি দিব লাগে তোক আহক তাই আজি চাই ল'ম তোহঁত দুটা চালা মা তোমাৰ কি হৈছে উঠাচোন উঠা আজিও দেউতা মাৰিছে নেকি তোমাক দেউতা দেউতা ওলাই আহচোন মা ক'ৰবাত দুখ পাইছা নেকি ঐ কয়ো তোক চালা আজি মই ক'ৰবাত দুখ পাইছা নেকি পাইছা চালা মোৰ কথা নুশুন মোৰ কথা অৱহেলা কৰ তোহঁত দুটাই তোহঁত দুটাক মই শেষ কৰি পেলাম ঐ মাজনী অহ ৰহে চাও উঠাচোন উঠা উঠা ইছ এনেকৈ মাৰিব লাগে নে তই নামাৰিম কিয় মাৰিছা মোৰ কথা নুশুনে ইহঁতে মোৰ কথা অৱজ্ঞান কৰে চালা তোক চব কথা মাৰিলে সমাধান হৈ নাযায় নহয় তাইক নামাৰিম তাই মোৰ কাৰণে কুলখনি এটা তাইক হোটেলত কাম কৰাৰ কাৰণে মই থৈ আহিছিলো কিন্তু তাই পঢ়া শুনা কৰিব তাই যদি হোটেলতেই কাম নকৰে ঘৰখন চলিব কেনেকৈ তুমিয়ে কোৱা এই মূৰ্খ তই এই অকণমানি ছোৱালীজনীক মাৰিছা হা তাইক হোটেলত থৈছা তই লাজ পোৱা নাই কিয় লাজ পাব লাগে হা কিয় লাজ পাব লাগে তাই যদি কামতেই নাযায় মই কেনেকৈ খাম এই মূৰ্খ এই আমাৰ দুজনী লক্ষী ছোৱালী ইহঁতক সদায় পঢ়া শুনা কৰিব লাগে আৰু মানুহ কৰিব লাগে কেইবছৰ হৈছে হা কেইবছৰ হৈছে কেইবছৰ হ'ব এই 7 গৈ 8ত ভৰি দিছে এটা কথা তই জানা না কি 18 বছৰ নোহোৱালৈকে কোনো ল'ৰা ছোৱালীক হোটেলত নথয় তোৰ কি হ'ব পাৰে জানা কি তোৰ এতিয়া জেল হ'ব পাৰে জেল জেল ঐ মোৰ 3টা ল'ৰা এজনী ছোৱালী এই ল'ৰা 3টা বিয়া পাতি পাতি নিজা নিজা সংসাৰ কৰিছে সিহঁতে মোক নাচয় এজনী ছোৱালী আছিলে তাই মোৰ বৰ লক্ষী তাই কি কৰিছে জানা মোৰ খোৱাৰ লোৱাৰ পৰা পিন্ধা উৰাৰ পৰা সকলো যতন ধৰে বুজিছা এই ছোৱালীটোক মাৰিলে কি হ'ব আজিৰ পৰা কাজিয়া নকৰিবি এইখন দেখিছ চৰে দাঁত ছিঙি পেলাম কৰো
মাজনীও মই মানা কৰিছো আৰু আজিৰ পৰা কাজিয়া নকৰে ধুনীয়াকে থাকিবা দেই মই তেওঁ বুজাইছো তেওঁ বুজি পাইছে হা কিবা অলপ খাই ধুনীয়াকে শুই থাকা ময়ো যাওঁ খুৰাদেউ আপোনাক বহুত বহুত ধন্যবাদ যদি আজি নাহিলে হয় আমাক মাৰি পেলালে হয় একো নামাৰে মই আছোতো কিবা কৰিলে মোক মাতি দিম মই চোৱা ঠিক আছে ঐ নাতি ব'লা ব'লা মাজনী খা বাপেকে চেইনডালে পৰি আছে দেখোন দেউতা দেউতা চাবা যাওঁ অলপ পইচা লাগিছিল পূজা চাব যোৱা ৰবা এইটো লোৱা ঠিক আছে এতিয়া মই আহো দিয়া অ ভালদৰে যাবা দেই যাবা অ দেউতা অ মই দাদাৰ লগত পূজা চাবলৈ যাওঁ মোক পইচা দিয়াচোন লোৱা এইটো দাদাক হলে 200 টকা দিছ মোক হলে 100 টকা দিছ যি দিছো তাকে লৈ যা নহলে এইখিনিও নাপাবি যা দেউতা আমি আহিলো অ ভালদৰে যাবা দে বাবা যোৱা ইমান গৰম বতৰটো ডাৱৰীয়া কৰি আহিছে বৰষুণ দিলে ভালে আছিল দেউতা মোক অলপ পইচা লাগিছিল কিয় অলপ আগতে দেখোন পূজা চাব যাওঁতে দিছিলো লগৰ কেইটাৰ লগত খাওঁতে শেষে হ'ল হয় নেকি ৰবাচোন আছে নে নাই অ এইটো লোৱা পইচাবোৰ অকমান চাই চিতি খৰচ কৰিব লাগে বুজিছা হ'ব দেউতা মই এতিয়া আহিছো অ যোৱা ভালদৰে যাবা দেই সোনকালে আহিবা দেউতা কি হ'ল তোকো পইচা লাগে নেকি মই কিন্তু আৰু পইচা চইচা দিব নোৱাৰো দেই দেউতা মোক পইচা নালাগে অ দেউতা মই তোমাৰ কাৰণে কিবা এটা বস্তু আনিছো বস্তু আনিছা কি বস্তু এয়া লোৱা দেউতা তোমাৰ চাৰ্টটো ফাটিছে নহয় সেইকাৰণে মই তুমি দিয়া পইচাখিনিৰে চাৰ্টটো কিনি লৈ আহিছো মাজনীও মই বহুত ভুল কাম কৰিলো অ তোক ইমান মাৰধৰ কৰিলো কিন্তু আজি তই মোৰ কাৰণে এই চাৰ্টটো লৈ আহিছ কিন্তু মোৰ ল'ৰাটোৱে কি দিলে সি পইচাহে নিলে মই বহুত ডাঙৰ ভুল কৰিলো অ খুৰাই ঠিকেই কৈছিল মোক মোক ক্ষমা কৰি দিবি মাজনী মোক ক্ষমা কৰি দিবি ঐ হলো খুৰা মই বহুত ডাঙৰ ভুল কৰিছিলো আপুনি কোৱা কথাটো সঁচা এই ছোৱালীয়ে হ'ল ঘৰৰ লক্ষ্মী মই তো কৈছিলো নে ভগৱানে যি কৰে ভালেই কৰে তই যি সময় থাকোতে বুজি পালি ভগৱানে যি কৰে ভালেই কৰে ৰাইজ আপোনালোককো কওঁ ল'ৰা ছোৱালীৰ মাজত কোনো ধৰণৰ ভেদভাৱ নকৰিব সকলোকে সমান চকুৰেই চাওক কাৰণ আজিৰ তাৰিখত ছোৱালীও
বহুত ওপৰলৈ গৈছে